নমস্কাৰ সকলোকে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। মোৰে গাটো বিশেষ ভাল নহয়। অকণমান বাহিৰত ওলাই আহিছোঁ, সন্ধিয়াই হৈছে। তথাপিতো বাবুক লগত লৈ অকণমান ওলাই আহিছোঁ। ভাবিছোঁ অকণমান ঘূৰি ফুৰি আহিলে চাগে গাটোৱে ভাল লাগিব। আহিয়ে চিধা কিটচেনলৈ আহিছোঁ। আজি খানা বনাবলৈ কি মন নাছিলে, তথাপিতো ল'ৰা ছোৱালী আছে যিহেতু কিবা এটা বনাই দিওঁ বুলি আহিলোঁ। আহি মুনুৱে কৈছে ৰুটি খাব বোলে, আৰু ৰঙা দেখিছে যে মই আটাৰ গুৰিৰ লগত বিট মিহলি কৰি দিছিলোঁ। কোনো ধৰণৰ ৰেচিপি আগবঢ়োৱা নাই, সকলোৱে জানে, কিন্তু সিহঁতে আমাৰ বিট এনে খাবলৈ ইচ্ছা নকৰে। এনেদৰে যদি আটাৰ লগত মিহলি কৰি ৰুটি বা পৰঠা কিবা বনাই দিওঁ তেতিয়াহ'লে সিহঁতে খায়। সেইকাৰণে মই এনেকৈ ৰুটি বা পৰঠাৰ লগতে এনেকৈ বিট মিহলি কৰি কেতিয়াবা বনাই দিওঁ, আৰু অকণমান ঘি লগাই দিছোঁ, কাৰণ ঘি লগাই দিলে ৰুটিকেইখন খাবলৈ কোমল হয়, সেইকাৰণে ঘি লগাই দিছোঁ। সিহঁতক এতিয়া পঢ়িবলৈ দিছোঁ আৰু মই এইখিনি ৰেডি কৰি আছোঁ। মুনুৱে কৈছে আজি বেলেগ চব্জি নালাগে, আমলেট বনাই দিলেও হ'ব। সেইকাৰণে মই কেইখনমান আমলেটো এনেকৈ বনাই ল'ম। মই ঘৰত যিখিনি কাম কৰোঁ সেইখিনিয়ে ভিডিঅ' আকাৰে আপোনালোকৰ মাজত আগবঢ়াইছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'বিলাক চাই ভাল পায় প্লিজ লাইক কৰিব, কমেণ্ট কৰি জনাব। আৰু ক'ৰ পৰা মোৰ ভিডিঅ'বোৰ আপোনালোকে চাইছে প্লিজ কমেণ্ট এটা কৰি জনাবচোন, তেতিয়াহে গম পাম কোন ঠাইৰ পৰা মোৰ ভিডিঅ'বোৰ চাই। এনেকৈ মই আমলেটখিনিও বৰ বিশেষ একো নহয়, ৰাতিৰ খানা আৰু একেবাৰে গা ভাল নহয়, সেইকাৰণে এনেকৈ চিম্পুলকৈয়ে বনাইছোঁ। এতিয়া মোৰ আমলেটখিনিও ৰেডি হৈ গ'ল আৰু ৰুটিকেইখনো পুৰি হৈ গৈছে। ইয়াত বহুত গৰম। এতিয়া মই সিহঁতক খাবলৈ দিম আৰু ডাইনিং টেবুলত লৈ আহিছোঁ। সিহঁতে কৈছিল আমলেট আৰু ৰুটি হ'লেই হ'ব, কিন্তু মই অকণমান চাটনিও বনালোঁ, আৰু দুপৰীয়াৰ দাইল আছিলে বাবে মই দাইল নবনালোঁ। আৰু চাটনিখিনিও লৈ আহিছোঁ, পদিনা আৰু বিলাহীৰ চাটনি বনাইছোঁ। অকণমান দুপৰীয়াৰ দাইল আছিল, সেইখিনিও দি দিছোঁ। আমাৰ মুনু বাবুৱে ৰুটি খায়ে বেছি ভাল পায় আৰু ভাত খাবলৈ মনেই নকৰে। পদিনা আৰু বিলাহীৰ অকণমান চাটনিও বনাইছিলোঁ, সেইখিনিও দি দিছোঁ। আজি ৰাতি এনেকৈয়ে আমি খালোঁ আৰু ভিডিঅ'টো আপোনালোকক আগবঢ়ালোঁ। ভিডিঅ'টো চাই কেনেকুৱা পাইছে প্লিজ জনাবলৈ নাপাহৰিব। ভাল লাগিছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰিছে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা ৰাখিছোঁ। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।